ওলা কি কৈছ হয় সেই পঢ়িছোঁ অকণমান পঢ়ি আছোঁ পঢ়িছ অঁ ক'ত কিতাপ পত্ৰ কিতাপ মানে হেৰি হ'ল এই মোবাইলতে পঢ়িছোঁ পঢ়িছ তই কেলে পঢ়িছ পঢ়িছোঁ মানে হেৰি হ'ল এই মেট্ৰিক পৰীক্ষাটো দি দিওঁ বুলি ভাবিছোঁ মেট্ৰিক দিবি অঁ তই অঁ কেলে মেট্ৰিক দিবি এই মেট্ৰিক দি মানে হেৰি হ'ল এই আকৌ এবাৰ দি চাওঁ বুলি ভাবিছোঁ আৰু আকৌ এবাৰ আকৌ এবাৰ কেলে মেট্ৰিক দিবি এই তাৰমানে হেৰি আমাৰ দিনত যেতিয়া মেট্ৰিক পৰীক্ষা দিছিলোঁ অঁ তেতিয়া মানে পৰীক্ষাটো দিছোঁ পাছো কৰিছোঁ পাছ কিন্তু একো কৰিলি? নাই নহয় অকল মাৰ্কশ্বিটখনে পাইছোঁ এতিয়া আকৌ কিবা এই স্কুটি পায় এই স্কুটি এখন ল'ব লাগে তাৰমানে সেইবোৰ সেই পৰীক্ষাটোকে দিওঁ অঁ স্কুটি লাগে কাৰণে তই মেট্ৰিক হা অঁ এই তাকে পঢ়া শুনা আগত কৰি আছোঁ আৰু মোবাইলতে অঁ মোবাইলতে পঢ়িব পাৰি চব পাৰি মোবাইলত চব পাৰি চব আছে নহয় আচ্ছা হেৰি নহয় এই তই এতিয়া কি পঢ়িছ মই কি মানে হেৰি চবেই পঢ়িছোঁ আৰু এই অকণকৈ এতিয়া সেই সমাজ অধ্যয়ন অকণ চাই আছিলোঁ সমাজ অধ্যয়ন আচ্ছা সমাজ অধ্যয়ন হেৰি নহয় এই বুৰঞ্জী আছে নহয় বুৰঞ্জী সমাজ অধ্যয়ন আছে বুৰঞ্জী আছে বুৰঞ্জী পাৰোঁ মই বুৰঞ্জী পাৰোঁ আচ্ছা তই হেৰি কৰচোন এই প্ৰথম বিশ্বযুদ্ধ কেতিয়া হৈছিল কচোন প্ৰথম বিশ্বযুদ্ধ অঁ এইটো পাৰোঁ মই এইটো উজু প্ৰশ্নই হেৰি এই প্ৰথম বিশ্বযুদ্ধটো হৈছিলে মানে হেৰি দ্বিতীয় বিশ্বযুদ্ধখনৰ আগত প্ৰথম বিশ্বযুদ্ধ হৈছিলে দ্বিতীয় বিশ্বযুদ্ধৰ আগত অঁ অঁ হয় বাৰু হয় এইটো হয় এই যে দ্বিতীয় বিশ্বযুদ্ধ কেতিয়া হৈছিল কচোন এই আপুনি এইটো মানে প্ৰথম বিশ্বযুদ্ধখনৰ পাছত দ্বিতীয় বিশ্বযুদ্ধ মানে উল্টা পুল্টা বুজা নাই দ্বিতীয় বিশ্বযুদ্ধৰ আগত প্ৰথম প্ৰথম বিশ্বযুদ্ধৰ পিছত দ্বিতীয় বিশ্বযুদ্ধ উজু দেখোন আজিকালি পঢ়িবলৈ উজু হ'ল আজিকালি উজু আকবৰৰ কথা শুনিছোঁ আকবৰ শুনিছোঁ সম্ৰাট মোগল জানো মই আকবৰে তোৰ কেতিয়াৰ পৰা কেতিয়ালৈকে শাসন কৰিছিলে কচোন আকবৰে কেতিয়াৰ পৰা কেতিয়ালৈ শাসন কৰিছিলে এইটো কিতাপত নাই এইটো কিতাপত নাই মই আকবৰ বুলি যে লিখা থাকে তাত কিনাৰতে লিখা থাকে দেখোন হেৰিটো চনটো কেতিয়াৰ পৰা কেতিয়ালৈকে বেকেটৰ ভিতৰত যে লিখা থাকে এইটো চনটো নি মই আকৌ সেইটো সেই আকবৰ মোবাইল নাম্বাৰ বুলি ভাবিছিলোঁ মই চোৱাই নাই সেইটো কি মোবাইল নাম্বাৰ মই ভাবিলোঁ আকবৰ কিজানি সেই মোবাইল নাম্বাৰটো কিনাৰতে দি থৈছে এনেকুৱা বুলি ভাবিছিলোঁ চনটো হ'ব মই চাম পাৰিম তাৰপৰা হেৰি নহয় ৰচনা অসমীয়া নে ইংৰাজী অসমীয়াতে কচোন বাৰু তই ইংৰাজীটো বাদ দিলি অসমীয়া ৰচনা পাৰ পাৰোঁ কি পাৰ অসমীয়া ৰচনা বুলি ক'লে তেনেকৈ আপোনাৰ হেৰি প্ৰায়বোৰে পাৰোঁ এতিয়া হেৰি প্ৰায় 20-30খন মুখস্থ কৰিছোঁ দেই 20-30 কৰিছোঁ কি মুখস্থ কৰিলি চব প্ৰায় আছে গৰু কৰিছোঁ গৰুখনটো আৰু কোনে নহয় গৰুখনটো চবেই জানে গৰুখন আৰম্ভণিখনে তাৰপিছত বাকী আছে শংকৰদেৱ কৰিছোঁ এই প্ৰিয় তোমাৰ জীৱনৰ প্ৰিয় ব্যক্তি সেইবোৰ কৰিছোঁ মই এৰোপ্লেন কৰিছোঁ মহৎ লোকৰ জীৱনী কৰিছোঁ মহৎ লোকৰ জীৱনী এখনকে কচোন সেই কি বুলি লিখিবি এটা কাম কৰোঁ হেৰি আৰু অকণমান জোৰটো আহিব প্ৰথম গৰুখন কৰি লওঁ গৰুখন কি বুলি গৰু মানে এনেকুৱা সেই গৰু এবিধ চাৰিঠেঙীয়া পোহনীয়া জন্তু গৰু এডাল নেজ আছে দুখন কাণ আছে গৰু ৰঙা ক'লা বগা গুলপীয়া পখৰা বিভিন্ন ৰঙৰ গৰু পোৱা যায় তাৰপিছত এই আপোনাৰ গৰু গাখীৰ এবিধ পুষ্টিকৰ গুলপীয়া মই গুলপীয়া বুলি ক'লো নি বাৰু তাত আপুনি হেৰি বেলেগ গৰু ৰং এটা ভৰাই ল'ব এই ৰংটো আপুনি ৰঙত ধুই নাথাকিব 1 নম্বৰ কাটি দিব ৰঙত লাগিলে বেয়া নাপাওঁ এই ৰঙত ধুই নাথাকিব এই বিভিন্ন ৰঙৰ পোৱা যায় এই গৰু গোবৰৰ এবিধ ভাল সাৰ বুলি কোৱা হয় এনেকৈ ধৰণে পাৰোঁ হৈ যাব গৰুখন পাৰিবি এতিয়া তই মহৎ লোকৰ জীৱনী এখন কচোন মহৎ লোকৰ জীৱনী এনেই কোনজন মহৎ লোকৰ বিষয়ে ক'লে আপুনি ভাল পাব আব্দুল কালাম আব্দুল কালামৰ বিষয়ে কৰিছে পাৰিম ক্লাছ মুখস্থ আব্দুল কালাম হ'ল ভাৰতৰ এজন ৰাষ্ট্ৰপতি আব্দুল কালামক মিছাইল মেন বুলিও কোৱা হয় নাই আব্দুল কালামে ভাৰতৰ বৈজ্ঞানিক যিখন জগতলৈ বহুতো বৰঙণি আগবঢ়াইছে হয় নাই মানুহ ভালকৈ পঢ়িলে আব্দুল কালামৰ নিচিনা হ'ব পাৰিব আৰু ভালকৈ নপঢ়িলে মানুহ গৰু হ'ব গৰু এবিধ চাৰিঠেঙীয়া পোহনীয়া জন্তু গৰু বিভিন্ন ৰঙৰ পোৱা যায় ৰঙা ক'লা গুলপীয়া নহয় বেলেগ ৰং এটা পোৱা যায় হ'ব মই বুজিলোঁ এই তাৰপিছত তোৰ শংকৰদেৱ কৈ দিওঁ শংকৰদেৱ মুখস্থ আছে শংকৰদেৱ মহাকৃষ্ণ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে অসমীয়া কৃষ্টি সংস্কৃতি গুৰি ধৰোঁতা বুলি কোৱা হয় শংকৰদেৱে চিহ্নযাত্ৰা ভাওনা কৰাইছিল
শংকৰদেৱে বিভিন্ন ভাওনা নাটক লিখিছিল। শংকৰদেৱৰ বুঢ়ী মাকৰ নাম খেৰসুতি আছিল। শংকৰদেৱে সৰুতে এটা ষাঁড় গৰু শিঙত ধৰি বগৰাই দিছিল। গৰু হ'ল এবিধ চাৰিঠেঙীয়া পোহনীয়া জন্তু। গৰু বিভিন্ন ৰঙৰ পোৱা যায়, ৰঙা ক'লা পখৰা বিভিন্ন ৰঙৰ পোৱা যায়। গৰু এডাল নেজ আছে, দুখন হ'ব মই শংকৰদেৱ বুজিলোঁ বুজিছনে? আৰু 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 বাৰু উৰাজাহাজ ক'ব পাৰিম। উৰাজাহাজ পাৰিবি? উৰাজাহাজৰ বিষয়েও তই জান? বাৰু মুখস্থ আছে ন? মুখস্থ আছে, পঢ়িছোঁ। এই উৰাজাহাজ আকাশেদি উৰে। উৰাজাহাজ আকাশেদি উৰে। উৰাজাহাজত বিভিন্ন দেশৰ পৰা বিভিন্ন দেশলৈ কম সময়তে যাব পাৰি। উৰাজাহাজ যেতিয়া আকাশেদি উৰি গৈ থাকে, তলৰ ঘৰবোৰ সৰু সৰু দেখা পোৱা যায়। ঘৰৰ পথাৰৰ ওপৰেদি বা ফিল্ডৰ ওপৰেদি উৰাজাহাজ উৰি গ'লে তলত গৰুবিলাক চৰি থকা দেখিবলৈ পোৱা যায়। গৰু হ'ল এবিধ চাৰিঠেঙীয়া পোহনীয়া জন্তু। গৰু বিভিন্ন ৰঙৰ পোৱা যায়। গৰু এডাল নেজ আছে, গৰু দুখন কাণ আছে। গৰু গাখীৰ এবিধ পুষ্টিকৰ খাদ্য। হ'ব মই জানিলোঁ। তই পৰীক্ষাত পাৰিবি বুজিছনে? তই লেপটপ পাবি, তই স্কুটি পাবি বুজিছনে? তই চব পাবি। মই নোৱাৰিছোঁ আৰু দেই। পাৰিবি তই স্কুটি পাবি, তই লেপটপ পাবি বুজিছনে? চব পাবি। নমস্কাৰ। এনেকুৱা ধৰণৰ ধুনীয়া ধুনীয়া হাস্য ব্যংগৰে ভৰপূৰ কমেডিৰ ভিডিঅ' উপভোগ কৰিবলৈ আপোনালোকে ছাবস্ক্ৰাইব কৰক আমাৰ চেনেল কমেডি কিং। লগতে আপোনাৰ হাততো তেনেকুৱা ধৰণৰ কোনো কৌতুকধৰ্মী কোনো কাহিনী যদি মজুত আছে, তেন্তে আপোনালোকে আমালৈ হোৱাটছআপ যোগে প্ৰেৰণ কৰিব পাৰিব। আমাৰ হোৱাটছআপ নম্বৰ 9613344339। মই পুনৰ কৈছোঁ, আমাৰ হোৱাটছআপ নম্বৰ 9613344339।